Hi everyone, welcome to my new vlog. So guys, আজি ৰাস্তাৰ পৰা vlog আৰম্ভ কৰি দিছো। তো guys, আজি আৰু আলু মই ফুৰবাৰ কাৰণে তো ভাবলো দে আৰু ইতানো বানাম। तो चलो देखते हैं क्या होता है आगे आगे। तो गाइस আমি যাই আছো মাইয়ানকা আৰু কি যাব ফটো দিবা। তো আম জিলাপি আৰু সেই চকলেট লৈ লৈছো। আজি प्रथमबार কাৰণে ৰাস্তাটো এনেকৈ ভিডিও बनासू। तो चलो मिलता हुआ आगे क्योंकि साइकिल चलाते चलाते ब्लॉग बनाना थोड़ा मुश्किल है। bargaining. Dia mana nak kira dengan buku kalau dia bazir kalau dia kira. गाइस याई सरस्वती पूजार शॉपिंग কৰি আছে। Itu tak sepadan dulu. লো তো গাইস सरस्वती पूजार शॉपिंग কৰি আছে। ট্রাই কৰি আছে ব্লগ বনাবা। মইতো ডিসাইড কৰি থৈছো কি পিন্ধিম। কি পোষ্ট দিছা মোৰ কেমেৰা ভাল নহয় দে একদম কলা। তো গাইস এয়া মিৰ্জাৰ পেজে যায় সৰি পলাশ হৈ বৰকুচি গৈকে মানে ফটো দিবা আৰু ইত্যাদি মিৰ্জাৰ চবটো পাৰম দি হৰাবলে আপলোড হৈছে আপলোড কৰবা মোবাইলটো উলাই ফেলে ব্লগ বনাম বুলি হৰামতে ইয়াই হলা কমাই দেখছো না কেমেৰাটো। তো গাইস এতিয়া আমি মানে যাই আছো ওইখিনি সেই ফুল এটা কি জায়গাখিনি তো ৰাস্তাটো হয় ৰ রাস্তা राइट साइड है और राइट साइड है जो। तो गाइस चलो वहाँ पर जाके मिलता हो। हस्सिन नापाय সেইকাৰণে মেপত আৰু চাবা লাগছি। এই গাইস হস্চিন নাপায় মেপত চাবা লাগছি আৰু হ'ব দে ভগৱান আচ্ছা ৰ'দৰ কাৰণে দেখাই নাপায় এৰিয়াৰ আগত যাব লাগিব। তো এতিয়া ভ্লগটো বন্ধ কৰোঁ নহ'লে মেপত চাব নোৱাৰিম। বাই। তো গাইজ আমি মেপত চাই যাই আছোঁ লোকেশ্যন পাৱাই নাই আমি। তো গাইজ আমি লোকেশ্যন আহি পালোঁ কিন্তু সত্য চিনি পোৱা নাই কোনটো হয় কি তো গাইজ আমি সত্য চিনি পোৱা নাই এতিয়া ফোন কৰিব লাগছি। তো গাইজ আমি লোকেশ্যনটো আহি পালোঁ কিন্তু সত্য চিনি নাপাওঁ। আহি পাইছে হা আহি পাইছে আহাই নাই গাইজ। তো গাইজ আমি ঘৰৰ ভিতৰত বহি আছিলোঁ কিন্তু মানুহ আছিল সেইকাৰণে তাতে একো ক'ব নোৱাৰিলোঁ। তো গাইজ ইয়াতে ৰিল চাব ধৰিলোঁ মোৰ নেটৱৰ্ক পোৱা নাই। গাইজ চাই গ'ল পিঠাৰ আৰম্ভণি গাইজ এয়া প্ৰথম পিঠা খাম এই বছৰত। তো গাইজ তো গাইজ এতিয়া আমি চাহ তাহ খাই লৈ এতিয়া আমি যাম মাইখানাৰ ঘৰত। তো গাইজ নহয় তো গাইজ সঁচা নে মিছা লংপেন ফাটিল গাইজ। তো এতিয়া আমাৰ ইয়াৰ ঘৰক যাম তো তাতে যাই লগ পাইছোঁ। তো বাই যদি মানে তাতে ভ্লগ বনাং নাভাবে দে তো ইয়াতে যাই পেলাই ভ্লগ বনাং গাইজ তাতে লগ পাম আৰু নাবনালে লগ নাপাং। তো গাইজ এতিয়া আমি যাম বাই বাই। গাইজ আমি 1000 হৰা পালোঁ মিছা পামেই দে। তো গাইজ ঘৰত মই কোৱা নাছিলোঁ যে মাইহঁতক যাম বুলি এতিয়া ফোন কৰি পেলাই ক'লোঁ আৰু এতিয়া মোক কেমেৰাটোৰ পৰা কেনে দেখছি নাজানো। তো বাই বাই এতিয়া মই চাইকেল চলাব নোৱাৰিম ভ্লগ বনালি ঠিক হ'লে যিখিনি ৰাস্তা নাই দেই। তো গাইজ আমি আহি পালোঁ আৰু বাটত পালোঁ না খটৰা পাৰাই পালোঁ নাজানো কিন্তু পাম আৰু মাইহঁতৰ ঘৰ। তো আহো তো গাইজ আমি মাইহঁতৰ ঘৰৰ ভিতৰত বহি আছিলোঁ তাতো মানে মাহী আছিল চ' সেইবাবে একো ক'ব নোৱাৰিলোঁ। গাইজ ইয়াতেও ৰিল চাব ধৰিলা ময়ে চাব পৰা নাই নেটৱৰ্কৰ কাৰণে।
মোৰ গাইজ এই প্ৰব্লেম ঘৰতে নেটৱৰ্ক পাং তাকো ভালকৈ নাপাং কিন্তু বাহিৰত আহিলে আৰু একেবাৰে নাপা হৈ যাওঁ তো গাইজ এতিয়া যাম ফটো গাইজ আমি নদী তো গাইজ আমি নদী চাব আহিছিলোঁ কিন্তু এতিয়া ৰাস্তা বিচাৰি পোৱা নাই কয়দি যাব লাগে ইতানে গৈছিলোঁ জংঘল পাই গ'লোঁ সেইগলা আৰু পুখুৰী বনাইছে কেনেকুৱা তো এতিয়া কয় দিবা যায় চিনি তিনি নাপাওঁ কিন্তু যাবাৰ ইচ্ছা আছে ফটো উঠাকে তো গাইজ আমি ফুৰবা গৈছিলোঁ তাতে ৰাস্তা বিচাৰি নাপালোঁ তাতে ফটো উঠাব নাপালোঁ তাৰপিছত মাহীহঁতক আহি পেলাই ফটো চটো কিমান তাৰপিছত উঠি পেলাই অলপ সময় ৰেষ্ট ল'লোঁ আৰু কি ক'ম ৰেষ্ট লৈ পেলাই এতিয়া আহিছোঁ মাহীহঁতক অলপমান আগবাঢ়ি নিবা এতিয়া আহিব মানে স্কুলৰ পেৰে ইয়াৰ মচন চাওঁ আহি পাব আৰু তো অহাৰ পিছত আমি ভাত তাত খাই আৰু ঘৰত যাম তো চাই থাকবি লাষ্টক লাগি মোৰ ভ্লগটো গাইজ তো গাইজ এবাৰ আমি যাই দিছিলোঁ হয় দিয়া নাই এইবাৰ বেলেগ ৰাস্তাই দিছোঁ আমি আৰু এতিয়া ভাত তাত খাই তাড়াতাড়ি আহিছোঁ কাৰণ ইয়াত ধৈৰ্য নাই ৰখাৰ কাৰণে চববিলাক ঘূৰি ঘূৰি চাব লাগছে মোবাইলটো কাৰণে তো গাইজ এতিয়া আমি ঘৰত যাই আছোঁ তো গাইজ আমি ভাত খাই আৰু ফটাফট আহিছিলোঁ ঘৰত মানে যাই আছোঁ আৰু এতিয়া ইয়াৰ মানে ধৈৰ্য নাই থাকবাৰ আই ঐ আৰু এতিয়া বেলেগ ৰাস্তাই দি আহিছোঁ সিটানে যাই দি গৈছিলোঁ সুৰংগ পালোঁ সুৰংগ অ' মাই গড চাপাৰা খাব আৰম্ভ হৈছে গাইজ অ' মাই গড ইমান আন্ধাৰ গাইজ ফাইনেলি গাইজ এত মূৰে আমি আহি পালোঁ ই উঠাবাই নোৱাৰা হ'ল চাইকেলখন গাইজ মানে ভাত খাই পেলাই আহিছোঁ আৰু ই ক'ব লাগছে এতিয়া বোলে ভোক লাগলা সেয়াত গাইজ মানে ভাত খাই পেলাই আহিছোঁ মানে আৰু বহাও নাই আৰু সি আৰু এতিয়া ক'ব লাগছে ভোক লাগছে বোলে এতিয়া তোক কি বুলি কওঁ গাইজ ভিউটো চাওক এইফালে হিনালত তাৰ পালোঁ এইবাৰ তই কি ভিউ দেখা আমাৰ তাতে বেছি ভালকৈ পাৰিব তই দেখা তাতেও আমি ফটো উঠা জেগা বিচাৰিব যাওঁতে ইটাৰ ভাটাহে পাইছোঁ আৰু এতিয়াও ইটাৰ ভাটাহে পালোঁ ঘৰ পাম যায় কেনাই দেখছি কলাই দেখছি না বগাই দেখছি কলাই দেখছোঁ কিন্তু আৰু না লাগাতছে বেছি কলা দেখছি গাইজ কেমেৰাটোত যিমান কলা দেখছি সিমানো কলা নহয় মই অলপমান কলা আছোঁ গাইজ সূৰ্যটোকে চাকাৰ কি দেখোঁ আমাৰ কি পালোঁ এইখিনি কি পালোঁ এই কৰবা স্কুল এখন এইটো স্কুলো অ' মন্দিৰ এবাৰ বা কৈ যাব লাগে এইবাৰ চিধা চিধা তো গাইজ এইবাৰ পেচাব কৰবা গ'ল জুই দিছি জুই মোৰ ষ্ট'ৰেজ ফুলৰ মেছেজ আহিলে মোৰ আৰু বা ৰেকৰ্ড কৰিব পাৰোঁ নে নাই মোৰ মেইন প্ৰব্লেমেই এইটো ষ্ট'ৰেজ আগতে সেই কি কয় নেটৱৰ্কৰ প্ৰব্লেম আছিল এতিয়া 5G কাৰণে নেটৰ প্ৰব্লেম নাই কিন্তু এতিয়া ষ্ট'ৰেজ আৰু কেমেৰাটো এই দুটাৰে প্ৰব্লেম কি কৰিম গাইজ মোৰ প্ৰব্লেমে শেষ নহয় আৰু গাইজ মোৰ মাতটো নাই সৰু সুৰাতে আৰু মাস্ক পিন্ধি পেলাই কৈ আছোঁ শুনা পাচ্ছি নে নাই কেমেৰাটো শুনা পালি ভাল আছিল এই টাবানি আছে বোধহয় থলে আছে তো গাইজ দিয়া আমি চাইকেল লৈ 3বাৰমান আহিলোঁ আৰু গাড়ী মানুহ আহিছিল গাইজ কিন্তু আৰু মেপত চাই আহিছোঁ আজিও মানে ৰাস্তা কাটা দেখি একে হান পালোঁ দে ফাইনেলি চিনাকি ৰাস্তা ইয়াৰ ভিতৰত আমাক মেপৰ দৰকাৰ নাই ন এইটো চিনাকি এইটো সেই মন্দিৰত যোৱা ৰাস্তাটো আহি গ'লে সেই পাম যো মই চিনি পাইছোঁ মানুহ আহিলে গাছ মই একো ক'ব নোৱাৰা হৈ যাওঁ বোধহয় কাৰণ মোৰ ষ্ট'ৰেজৰ মেছেজ আহি আছে ফুল তো যদি ষ্ট'ৰেজ ফুল নাই আৰু বানাম আৰু যদি হয় আৰু নাবানাম তো এইটো ভ্লগটো এণ্ড কৰিম বাই তো গাইছ আহি আহোঁতে আৰু নাৰিকল পালোঁ বিহুৰ কাৰণে নাৰিকল ল'লোঁ 100 টকাত
গাইছ বিহুৰ কাৰণে নাৰিকল ল'লোঁ 100 টকা ৰাস্তাটোচোন নতুন কৰিছিও আহি থাকোঁতে নাৰিকল পালোঁ তো 100 টকাৰে লৈ ল'লোঁ ভৰাবা নাই কিনি লৈছোঁ আমি চিনি পোৱা ৰাস্তা পাই গ'লোঁ ই পূৰা মানে ফূৰ্তি লাগি গৈছে আৰু চিনি পোৱা ৰাস্তা পাই পেলাই এতিয়া লাহে পাৰি যদি আৰু ষ্ট'ৰেজে মোক প্ৰব্লেম নিদিয়ে ভ্লগ বনাব পাৰোঁ তেতিয়াহ'লে আৰু বনাম আৰু যদি নাবনাম তেতিয়াহ'লে এটেণ্ড কৰিম বুলি ভাবছোঁ হ'ব দে বঢ়িয়া গাড়ী আছোঁ এখন মই কিনিব পাৰিলে মই তো গাইছ ৰাতি এবাৰ হ'ল এতিয়া এইখিনি ঘৰত ফুৰিব আহিছিলোঁ ঘৰত থাকোঁতে এতিয়া আজি ঘৰকে যাই আছোঁ ফাইনেলি গাইছ তিনিআলি পালোঁ আমি আহি গাইছ ফোনে ভাত খাই আহিছিল আৰু এতিয়া চিঙৰা খাব লাগছে ইমান কি কওঁ মই এতিয়া তো গাইছ আমাৰ গাং পামাৰ গাইছ ধূলা গটাই ইমান ধূলা গাইছ এটা মস্ত স্বাৰ্থপৰ সেই ফটো এখন ভালকৈ মাৰি দিওঁ আৰু মোৰ ফটো এখন ভালকৈ মাৰি নিদিয়ে ইমান ধূলা ফাইনেলি গাইছ ঘৰ পামাৰ তো আমাৰ ঘৰটো দেখা নাপাব দিছোঁ কেমেৰাত তো এইটো ভ্লগটো এতিয়াই এণ্ড কৰোঁ আৰু নেক্সট ভ্লগত লগ পাম বুলি আশা কৰিলোঁ আৰু মই ভ্লগ বনাব মানে শিকি আছোঁ এনেকৈ লং ভ্লগ বনাবা তো বাই বাই